কেনেকৈ হ'ব আমাৰ সন্তান? এক সমকামী প্ৰেম কাহিনী। খালী চিটটো দেখি বিনয় তাত বহিল। কাষত আছিল অন্য এজন পুৰুষ। প্ৰথম মানুহজনে হাঁহি মুখে ক'লে, হাই, মই পুলক। বিনয়ে উত্তৰ দিলে, মই বিনয়। পুলকে গাত গা লগাই বহিল। বিনয় অলপ দূৰলৈ গ'ল। অসভ্য, অন্য পুৰুষৰ গাত গা লগাবলৈ লাজ নালাগেনে? লাজ কিয়? অসভ্য, দূৰত বহ। পুলকে অলপ ব্যৱধান মেইনটেইন কৰি বহিল। কিছু সময়ৰ পিছত আকৌ ক'লে, তুমি খুব ধুনীয়া বিনয়, তোমাৰ হোৱাটছআপ নাম্বাৰটো দিবা নেকি? বিনয়ে খঙৰে ক'লে, কি ফাল্টুহে, চিনি নোপোৱা মানুহৰ নাম্বাৰ বিচাৰিবলৈ তোমাৰ লাজ নালাগেনে? দিয়া না। তুমি যি ভাবিছা আচলতে মই তেনে নহয়, বুজিছা? মই মাত্ৰ তোমাৰ বন্ধু হ'ব বিচাৰোঁ। অন্য কোনো কাৰণ নাইতো তোমাৰ? কেইদিনমানৰ পিছত প্ৰপ'জ কৰি নিদিয়াতো? আৰে নিদিওঁ নহয়, দিয়া নাম্বাৰটো। ঠিক আছে বুলি কৈ বিনয়ে নিজৰ নাম্বাৰটো পুলকক দিলে। সেইদিনা ৰাতি পুলকে বিনয়ক ফোন কৰিলে। বিনয়ে ফোন ৰিচিভ কৰোঁতে পুলকে নিজৰ পৰিচয় দিলে। ইমান ৰাতি তুমি কিয় ফোন কৰিছা বুলি বিনয়ে ক'লে। মায়ে যদি গম পায় যে ৰাতি অন্য ল'ৰাৰ লগত কথা পাতিছোঁ, তেন্তে মোক গালি পাৰিব। কিয় গালি দিব? আমি বন্ধুহে। নহয়, মায়ে বেলেগ ভাবিব মই প্ৰেমত পৰিছোঁ। তেন্তে মোৰ ভাৱনাটো সঁচা কৰি দিয়া। মানে মই তোমাৰ প্ৰেমত পৰিছোঁ। কি? তোমাক মই এইবাবে ফোনৰ নম্বৰ দিয়া নাছিলোঁ। বাই। বিনয় শুনা। হেল্ল' বিনয়। টুট শব্দ কৰি ফোনটো কাট খাই গ'ল। পিছদিনা বিনয় কলেজ যাবলৈ ৰেডি হ'ল। তেতিয়া মাকে আহি ক'লে, বিনয়, সাৱধানে যাবা আৰু ল'ৰাবোৰৰ লগত বেছি হলিগলি নকৰিবা। আজিকালি ল'ৰাবোৰ প্ৰায়ে দুষ্ট। ঠিক আছে মা বুলি কৈ বিনয় বাহিৰলৈ আহিল। কলেজ পাওঁ অৱস্থাত পুলকক দেখা পালেহি। পুলকে ক'লে, বিনয়, তুমি মোক কষ্ট দিছা। চোৱা পুলক, প্ৰেম ভালপোৱা এইবোৰ মই মুঠেও পচন্দ নকৰোঁ। তুমি বিয়া কৰাবলৈ পাৰিবানে মোক? কোৱা। পুলকে ক'লে, ঠিক আছে তেন্তে, তোমাৰ ঠিকনাটো দিয়া। মই তোমাৰ ঘৰলৈ প্ৰস্তাৱ লৈ যাম। বিনয়ে ঠিকনাটো দি কলেজৰ ভিতৰলৈ গ'ল। তেতিয়া এজনী ছোৱালী পুলকৰ কাষলৈ খৰধৰকৈ আহিল। ছোৱালীজনীক চিনি পালে সি। সমকামী আইনখন গৃহীত হোৱাৰ আগে এই ছোৱালীজনীৰ পাছত বহুদিন ঘূৰিছিল সি, কিন্তু অকণো পাত্তা নিদিলে তাই। আজি হঠাৎ তাই আহিল যে? সি অবাক হৈ প্ৰশ্ন কৰিলে, দীপ্তি তুমি? অঁ মই। চাই আছিলোঁ তোমাৰ প্ৰেমলীলা। হয় নেকি? তুমি দেখোন মোক পাত্তাই নিদিলা। এতিয়া তুমি আকৌ কিয় আহিছা? পাত্তা নাপাবাও কোনোদিনে। মোৰ বিয়া হৈ গৈছে। বাই বুলি কৈ দীপ্তি আঁতৰি গ'ল। কেইদিনমানৰ পিছত পুলকে তাৰ পৰিয়ালৰ সৈতে বিনয়ৰ ঘৰলৈ আহিল বিয়াৰ প্ৰস্তাৱ লৈ। দুয়ো পৰিয়াল ৰাজি হ'ল। কিন্তু সমস্যা হ'ল, কোন হ'ব স্বামী? দুইজনেইতো পুৰুষ। এজনেতো স্বামীৰ ঘৰত থাকিব লাগিব। সিদ্ধান্ত হ'ল যিজনে বেছি যৌতুক দিব তেওঁৱে হ'ব স্বামী। অৱশেষত পুলকে বেছি যৌতুক দি বিনয়ক বিয়া কৰিলে। বিয়াৰ পিছত বহুদিন পাৰ হৈ গ'ল। পুলকে তাৰ ঘৈণীয়েকক ক'লে, হেৰা, মই কামলৈ যাওঁ, তুমি বাহিৰলৈ নোলাবা। দুষ্ট ল'ৰাবোৰে তোমাক বেয়াকৈ চাব। ময়ো অহাৰ সময়ত তোমালৈ কিবা লৈ আহিম। স্বামীক সাবতি ধৰি বিনয়ে ক'লে, অ'কে, সাৱধানে যাবা। পুলক গুচি যোৱাৰ পিছত বিনয়ে ৰন্ধা বঢ়া কৰিবলৈ ধৰিলে। শহুৰকে অন্য ৰুমৰ পৰা মাত লগালে, বোৱাৰী, মোৰ বাবে একাপ চাহ লৈ আহা। আহিছোঁ দেউতা। কিছু সময়ৰ পিছত শহুৰেকৰ বাবে চাহ আনিলে। শহুৰেকে চাহ খাই ক'লে, বোৱাৰী, মই বুঢ়া হৈ গৈছোঁ। কেতিয়া সিপৰি পাওঁ কোনো ঠিক নাই। মৰাৰ আগতে নাতি নাতিনীৰ মুখখন চাব খোজোঁ। শহুৰেকৰ কথাত বিনয়ে লাজ পালে। মনে মনে ক'লে, চি দেউতা, এইবোৰ কথা কয় নেকি? মনৰ কথাটো প্ৰকাশ নকৰি বিনয়ে উত্তৰ দিলে, দেউতা, এইবোৰ কথা আপোনাৰ ল'ৰাটোৱেহে বুজিব। অঁ, যোৱা তেন্তে। বিনয় পাকঘৰলৈ সোমাই গ'ল। ৰাতি পুলকে তাৰ ঘৈণীয়েকৰ বাবে চাৰ্ট পেণ্ট আৰু ৰাতি পিন্ধিবলৈ লুঙি কিনি আনিলে, লগতে এটা গেঞ্জি। নীলা ৰঙৰ লুঙিৰ সৈতে বগা গেঞ্জিটোৱে ঘৈণীয়েকক ধুনীয়া লাগিব। পুলকে নিজ হাতে বিনয়ক পিন্ধাই দি ক'লে, বাহ, ধুনীয়া লাগিছে মোৰ মানুহজনীক। বিনয়ে লাজ পাই বহু সময় মনে মনে থাকিল। তাৰপিছত লাহে লাহে ক'লে, শুনক না, দেউতাই কৈছে তেওঁক হেনো নাতি এটা লাগে। বিয়াৰ ইমান দিন হ'ল আমাৰ কোনো সন্তান হোৱা নাই। বৰ দুশ্চিন্তাৰ বিষয়। কালি তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। পিছদিনা সিহঁত ডাক্তৰৰ ওচৰলৈ গ'ল। ডাক্তৰক বুজাই দিলে নিজৰ সমস্যাৰ কথা। বিয়াৰ ইমান দিনৰ পিছতো যে সন্তান জন্ম হোৱা নাই। সমস্যাৰ কথা শুনি ডাক্তৰে ক'লে, সমলিংগৰ মিলনত সন্তান জন্ম নহয় যে, সেয়ে আপোনালোকে জানেনে?
তেতিয়াহ'লে আমাৰ দেশত সমকামী আইন কিয় গৃহীত কৰিছে? বিনয়ে কৌতূহলেৰে সুধিলে। ডাক্তৰে ক'লে, জনসংখ্যা কমোৱাৰ বাবে, জন্ম নিয়ন্ত্ৰণৰ বাবে। এনেদৰে চলি থাকিলেতো কোনো পৰিয়ালত পৰৱৰ্তী বংশধৰ নাহিব। মোৰ দেউতাৰ সম্পত্তিবোৰ মোৰ নামত মই নাথাকিলেও সেই সম্পত্তিৰ মালিক কোন হ'ব তেন্তে? চিন্তা নকৰিবা, সম্পত্তিবোৰ চৰকাৰৰ নামত থাকিব। নহয়, মোৰ দেউতাৰ কপালৰ ঘাম মাটিত পেলাই গঢ়া সম্পত্তি এইবোৰ। ডাক্তৰে ক'লে, তেন্তে সমকামী বিয়া হৈছিলা কিয়? তেন্তে এতিয়া মই আৰু এবাৰ বিয়া কৰাম এজনী ছোৱালী। পুলকৰ কথা শুনি বিনয়ে খঙত চিঞৰি উঠিল আৰু ক'লে, কি ক'লি তই? আৰু এজনী বিয়া কৰিবি? ব'ল ঘৰত ব'ল বুলি কৈ কাণত ধৰি টানি টানি বিনয়ে পুলকক ঘৰলৈ লৈ আহিল। বিনয়ৰ গাত পুলকতকৈ বেছি শক্তি আছে। হেঁচি ধৰিলে পুলকে সহজে লৰচৰ কৰিব নোৱাৰে। ঘৰ পায়ে পুলকে বিনয়ক বুজাবলৈ চেষ্টা কৰিলে, শুনা, তাত আমাৰ দুয়োৰে লাভ। তুমিও এজনী ছোৱালী বিয়া কৰোৱা আৰু ময়ো এজনী ছোৱালী বিয়া কৰোঁ। তাৰপিছত আমাৰ সন্তান হ'ব। নহ'ব, হিন্দুৰ এবাৰেই বিয়া হয়। মই ইমান পাপ কৰিব নোৱাৰোঁ। মই নমৰা পৰ্যন্তে তুমি আৰু বিয়া কৰাব নোৱাৰিবা। হাই, এইবোৰ কি হৈ গ'ল? কোনো এজনী ছোৱালীক বিয়া কৰিলে তাইক অন্ততঃ শাসন কৰিব পাৰি, মাজে মাজে গালি পাৰিলেও সমস্যা নাই। কিন্তু এই জীৱটোক বিয়া কৰি একো এটাই ক'ব নোৱাৰা হ'লোঁ। উল্টাকৈ মোকহে কাণত ধৰে। সেইদিনাৰ পৰা পুলকে তাৰ ঘৈণীয়েকৰ মৃত্যু কামনা কৰিবলৈ ধৰিলে। ঘৈণীয়েকৰ মৃত্যুৰ পিছত সি এজনী ছোৱালী বিয়া কৰাব, তাৰপিছত বংশধৰ হ'ব। সম্পত্তিবোৰ পুলকে তাৰ ল'ৰা ছোৱালীৰ নামত ৰাখি যাব পাৰিব। কিন্তু দিন পাৰ হ'ল, ৰাতি পাৰ হ'ল, বছৰ পাৰ হ'ল, 2050 চন আহিল। তাৰ পাছতো পুলকৰ ঘৈণীয়েক বিনয়ৰ মৃত্যু নহ'ল। বৰং পুলকে নিজে এদিন শয্যাশায়ী হ'ল। মৃত্যুৰ শয্যাত শুই সি তাৰ ঘৈণীয়েকক ক'লে, হেৰা, আমিতো কোনো বংশধৰ ৰাখি যাবলৈ নোৱাৰিলোঁ। মোৰ মৃত্যুৰ পিছত তুমি এজনী ছোৱালীক বিয়া কৰি সংসাৰ কৰিবা। তাৰপিছত তোমাৰ ল'ৰা ছোৱালী হ'লে আমাৰ সম্পত্তিবোৰ সিহঁতৰ নামত লিখি দিবা। তেতিয়া কান্দি কান্দি বিনয়ে ক'লে, তুমি মোৰ স্বামী। তোমাৰ মৃত্যু হ'লে মই জীৱনত বগা চাৰ্ট পিন্ধি বিধৱা হৈ থাকিম। তাৰপিছতো বিয়া নবহোঁ। ঘৈণীয়েকৰ এনে কথা শুনি পুলকৰ আত্মাই শৰীৰৰ পৰা বিদায় মাগিলে। মৰমৰ বন্ধু বান্ধৱীসকল, কাহিনীটো আজি ইমানতে সমাপ্ত কৰিছোঁ। কাহিনীটো শুনি আপুনি কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে। ধন্যবাদ।